মানুহে সদায় নতুনত্ব বিচাৰে। এই কথাষাৰ আমি সহজতেই পাহৰি যাওঁ। দুদিনৰ চিনাকি অলপ হাঁহি মুখেৰে কথা পাতিলেই আমি মানুহজনক বিশ্বাসত লওঁ। সম্পূৰ্ণভাৱে ভৰসা কৰিবলৈ আৰম্ভ কৰোঁ। কিন্তু আমি ভাবি নাচাওঁ যে এই পৃথিৱীখনত কাৰো ওপৰত ভৰসা কৰি লাভ নাই। কাৰণ মানুহে নতুন মানুহ লগ পালেই পুৰণিক পাহৰি যায়। নিজকে কেতিয়াও সহজলভ্য কৰি তুলিব নালাগে। নিজৰ মূল্য নিজেই দিবলৈ শিকা উচিত। কিয়নো সহজতে পোৱা বস্তুৰ দাম কেতিয়াও নাথাকে। সেয়ে তুমি যে অমূল্য সেইটো বুজাই দিবা। বেলেগ একো নোৱাৰিলেও কমচে কম এইটোকে বুজাই দিবা যে বিচাৰিলেই তোমাক পোৱা নাযায়। প্ৰিয় মানুহ বহুত লগ পালো, কিন্তু যেতিয়া পিছফালে ঘূৰি চালো কেৱল নিজৰ স্বাৰ্থটো বাদে আন কাকো দেখা নাপালো। মানুহে বিভিন্ন ব্যস্ততাৰ মাজতো নিজৰ আপোনজনৰ বাবে সময় উলিয়ায়। মনৰ সুখ দুখৰ কথাবোৰ প্ৰিয় মানুহবিলাকৰ লগত মত বিনিময় কৰি নিজকে অলপ সান্তনা দিব বিচাৰে। কিন্তু বাস্তৱত সেই মানুহবোৰে সময়ৰ সোঁতত তেওঁ কথাৰেই আঘাত কৰে। কাৰোবাৰ বাবে আপুনি যিমানেই নকৰক কিয়, এটা সৰু ভুলৰ বাবে সেই মানুহজন আপোনাক এৰি যাবলৈ কুণ্ঠাবোধ নকৰিব। মানুহবোৰ কিয় বাৰু এনেকুৱা হয়? কিয় হয়? মই উত্তৰ বিচাৰি নাপাওঁ।